সুযোগ পোৱা আগতে বহু কথা নোহোৱা হৈ পৰে। ক'বলগীয়া কথাখিনি কোৱাৰ আগে আগে বহু মানুহ নোহোৱা হৈ যোৱাৰ দৰে কেতিয়াবা এটা সুযোগৰ অজুহাততো বহু মানুহ হেৰাই পৰে। মাত্ৰ এটা চান্স দিবা নেকি? ভুল স্বীকাৰ কৰাৰ পিছতো এটা সুযোগ নোপোৱা বাবে বহু মানুহৰ বুকু ৰুগীয়া হয়। মানুহ আৰু মানুহ হৈ নাথাকে। ভুলৰ পৰা উঠি আহি নিজক ঠিক ঠাক কৰাৰ যুঁজা কৰিব লওঁতেই সন্মুখৰ মানুহজন নোহোৱা হৈ পৰে। এটা অজুহাতত মানুহ আঁতৰি যায়। আত্মশুদ্ধিৰ জুইয়ে কেতিয়াবা মানুহক ডুবায়, কেতিয়াবা নিচাত, কেতিয়াবা নিজৰ মাজত। আৰু যিসকল নুডুবে তেওঁলোকে নিজৰ পৰাই নিজক পলুৱাই ৰাখে। এটা সুযোগ সকলোৱে বিচাৰে, সকলোৱে ডিজাৰ্ভ কৰে। আপুনি, মই, আমাৰ আপোনজন সকলোৱে। এটা সুযোগ, নিজক তুলি তালি পুনৰ নতুনকৈ আৰম্ভ কৰা এটা সুযোগ। দুঃস্বপ্নৰ দৰে সকলো পাহৰি এটা নতুন পুৱাত একেলগে খোজ দিয়াৰ সুযোগ।